মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানত অসম প্ৰশাসনিক ষ্টাফ কলেজত এনআৰচিৰ সন্দৰ্ভত আলোচনাত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰো অংশগ্ৰহণ 30 জুলাইত প্ৰকাশ পাবলগীয়া এনআৰচিৰ সন্দৰ্ভত পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ সংবাদমেল পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পথ এবছৰ নৌহতে ভাগি ছিগি যাবলৈ ধৰিছে সিংহাসন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংপাৰপান মিলিক আৰঙৰ নৱনিৰ্মিত 32 লাখ টকীয়া পথ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা তেৰনপি আগবাঢ়িছো প্ৰথমটো খবৰলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানত গুৱাহাটী খানাপাৰাস্থিত অসমৰ প্ৰশাসনিক ষ্টাফ কলেজত অনুষ্ঠিত হয় এনআৰচি সম্পৰ্কত আলোচনা সভা মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ আলোচনাত 30 জুলাইত প্ৰকাশ পাবলগীয়া এনআৰচি খচৰা সম্পৰ্কত আলোচনা হয় প্ৰকাশ পাবলগীয়া এই খচৰাত কেনেবাকৈ নাম অন্তৰ্ভুক্ত নহলেও চিন্তাৰ কাৰণ নাই কাৰণ এই খচৰা চূড়ান্ত খচৰা নহয় নাম নোলোৱা সকলে পৰৱৰ্তী সময়ত পুনৰ নাম অন্তৰ্ভুক্তৰ বাবে আবেদন কৰিব পাৰিব আবেদনৰ প্ৰপত্ৰ জমা কৰাৰ সময়ত উপযুক্ত যোগ্যতাৰ প্ৰমাণ দেখুৱাব লাগিব আৰু এই সম্পৰ্কে প্ৰপত্ৰৰ প্ৰাপ্তি হোৱা আৰু জমা কৰাৰ নিৰ্দেশনা পাব আবেদনকাৰীয়ে আনহাতে সাংবাদিকৰ আগত বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে 30 জুলাই পৰীক্ষা পুৱা এনআৰচি খচৰাত নাম অন্তৰ্ভুক্ত নহলেও চিন্তাৰ কোনো কাৰণ নাই প্ৰকৃত ভাৰতীয় নাগৰিকে এনআৰচি খচৰাত নাম অন্তৰ্ভুক্ত হ'বই উল্লেখ্য যে এই সভাত কাৰ্বি আংলং মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডিমা হাছাও মুখ্য কাৰ্যবাহী সদস্য দেৱালাল গাৰুচা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটি এমএসি মংগল সিং টিমুং হৰেন সিং বে দৰ সিং ৰংহাং আৰু লুন সিং টিমুং প্ৰমুখ বহু গণ্যমান্য নেতাসকল উপস্থিত থাকে कार्टेल नहीं किया जाएगा किसी को डिटेंशन कैंप नहीं भेजा जाएगा और सब लोगों को हेल्प किया जाएगा कि सब अपना क्लेम्स डालें हमारा ये मकसद रहेगा कि कोई एक भारतीय नागरिक का नाम ये एनआरसी से बाहर ना हम लोग ऑल पॉलिटिकल पार्टीज एक साथ हम लोग काम करेगा गरीब से गरीब लोगों को सहायता करेगा कि आप लोग अपना एनआरसी में क्लेम्स दाखिल कीजिए और जब ये प्रोसेस पूरा होगा तब हम लोग को ये इंश्योर करना होगा या करेगा कि कोई भारतीय का नाम एनआरसी से बाहर ना हो ये आज का जो स्पिरिट है ऑल पार्टी मीटिंग का यही स्पिरिट जनता को मैसेज की कोई जनता का हम लोग का तरफ से यही मैसेज है देखिए कल एक माइलस्टोन पूरा होगा लेकिन कुछ फाइनल नहीं हो रहा है आपका नाम अगर एनआरसी में नहीं है तो आप उसके लिए आतंकित ना हो सरकार आपको पूरा मदद करेगा आपको एक ट्रांसपेरेंट हियरिंग दिया जाएगा आपका कागजात पुनरीक्षण करा जाएगा और इसलिए आप लोग आतंकित ना हो और ये एक प्रोसेस का एक पार्ट समझिए लेकिन ये प्रोसेस पूरा नहीं हुआ है क्लेम्स एंड ऑब्जेक्शन कीजिए और आपका पूरा की पूरा सहायता किया जाएगा अगर आप भारतीय है तो आपको चिंता का कोई कारण नहीं यही मैसेज है कोई कॉल सेंटर खोले जाएंगे कॉल सेंटर होगा एज ए पार्टी एंड एज ए गवर्नमेंट हमारा पुलिस सबका हाथ में कागज हम लोग दे दिया हूँ जिसका भी नाम एनआरसी में नहीं होगा उनको बताया जाएगा सरकार का तरफ से देखिए आप चिंतित मत होइए ये आपका राइट्स मौजूद है आप क्लेम्स कर सकते हैं क्लेम्स का ये प्रोसीड्यूर है किसी को अगर वो प्रोसीड्यूर पूरा नहीं कर सकता है अपने आप सरकार अपना फैसिलिटेशन सेंटर करेगा कि भाई आप क्लेम्स दीजिए और हमारा ये लक्ष्य रहेगा कि कोई भारतीय का नाम एनआरसी से बाहर ना हो नाम ना आए अपने कॉल सेंटर में कॉल करते नहीं कॉल सेंटर नहीं कॉल सेंटर में टेक्नोलॉजी हो गया बहुत गरीब लोग होगा कॉल सेंटर का नाम भी नहीं जानेगा हम तो कॉल सेंटर से ऊपर मैन टू मैन हम लोग जाएगा और जाके सबको हम लोग ये सिखाएगा कि कैसे आप लोग अपना क्लेम्स एंड ऑब्जेक्शन कर सकता है तो उसके लिए आप कैंप लगाएंगे नहीं सब कुछ किया जाएगा हमारा टेलीफोन सेंटर हमारा लोग मैन टू मैन टच होगा हर लोगों का पास ये मैसेज पहुंचाया जाएगा विशेष प्रतिवेदक काट न्यूज 30
30 জুলাইত প্ৰকাশ পাব এনআৰসি খচৰা এই সন্দৰ্ভত পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ উদ্যোগত জিলা উপায়ুক্তৰ আলোচনা কক্ষত অনুষ্ঠিত হয় এক জৰুৰী বৈঠক এনআৰসি খচৰা প্ৰকাশ হোৱাৰ দিনা খচৰাক লৈ যাতে কোনো অপ্ৰীতিকৰ ঘটনা নঘটে তাৰ বাবে কিছুমান কথা ৰাইজক জনাবলৈ জৰুৰী সংবাদমেল দিবলগীয়া হয় উপায়ুক্ত গৰাকীৰ তৰফৰ পৰা পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকা আৰু এছপি মৃণাল তালুকদাৰে 30 জুলাইত প্ৰকাশ পাবলগীয়া এনআৰসি খচৰাৰ সম্বন্ধে সাংবাদিকৰ যোগে ৰাইজক জনাবলৈ সংবাদমেল আয়োজন কৰে পশ্চিম কাৰ্বি আংলঙত এনআৰসিত নাম প্ৰকাশৰ বাবে 3,15,850 জনে ইতিমধ্যে আবেদন কৰিছে তাৰে যোৱা 2017 31 ডিচেম্বৰত প্ৰকাশ পোৱা আংশিক খচৰাত 2,44,622 জনৰ নাম ইতিমধ্যে অন্তৰ্ভুক্তি কৰা হৈছে সেই সময়ত প্ৰকাশিত এনআৰসি খচৰাত নাম প্ৰকাশ নোপোৱা সকলৰ নাম এইবাৰ প্ৰকাশ পাব আৰু কেনিবাকৈ ৰৈ যোৱা সকলে উপযুক্ত প্ৰমাণপত্ৰ পুনৰ দেখুৱাই পত্ৰ জমা কৰিব লাগিব প্ৰকৃত ভাৰতীয়ৰ নাম এনআৰসিৰ খচৰাত প্ৰকাশ পাবই এই বিষয়ে চিন্তাকৰ কোনো কাৰণ নাই বুলি উপস্থিত সাংবাদিকসকলৰ আগত ব্যক্ত কৰে 30 জুলাইত এনআৰসি খচৰা প্ৰকাশ পোৱাৰ দিনা যাতে এই লৈ কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহয় আৰু অপ্ৰীতিকৰ সৃষ্টিৰ আশংকা নহবলৈ আৰক্ষী বাহিনীৰ কোম্পানী দুটা অতিৰিক্তভাৱে অনা হৈছে ইয়াৰ উপৰি ৰাইজৰ সুবিধাৰ্থে জিলা উপায়ুক্ত কাৰ্যালয়ত বিএছএনএল টোল ফ্ৰী নম্বৰ 0377230051 আৰু এছপি কাৰ্যালয় যুটীয়া নিয়ন্ত্ৰণ কক্ষৰ 8474834510 অথবা 9401321286 নম্বৰৰ জৰিয়তে ৰাইজে খচৰা সন্দৰ্ভত কথা সুধপোছ কৰিব পাৰিব উল্লেখ্য এএছকে 16ৰ পৰা পশ্চিম কাৰ্বি আংলঙত 4টা স্থানত স্পৰ্শকাতৰ এলেকা আৰু এটা স্থানক অতি স্পৰ্শকাতৰ এলেকা হিচাপে চিহ্নিত কৰিছে স্পৰ্শকাতৰ 4টা স্থান হৈছে মাইলু খেৰণী বথাতলাংছো আৰু টুমপ্ৰেং আৰু ডালিমবাৰীত অতিশয় স্পৰ্শকাতৰ এলেকা হিচাপে চিহ্নিত কৰিছে আৰু ফিজিক্যালি এনএসকে সেন্টাৰত গৈ চাব পাৰিব আৰু টোল ফ্ৰী নম্বৰটো তেওঁলোকে চাব পাৰিব এইটো হ'ল ড্ৰাফট এনআৰসি ফাইনেল নহয় ফাইনেলটো পাব্লিছ হ'ব ক্লেইমছ অবজেকশ্যন আৰু কাৰেকশ্যনৰ পিছত কোনোবা মানুহৰ যদি নাম নাহে তেওঁলোকে কি কাৰণে তেওঁলোকৰ নাম অহা নাই যিটো এনএসকে সেন্টাৰত তেওঁলোকৰ এআৰএন নম্বৰৰ কাৰণে এপ্লাই কৰিছিল বা পাইছিল তাত লিখিতভাৱে আবেদন কৰিলে কি কাৰণে নাম অহা নাই গম পাব আৰু তেওঁলোকে ক্লেইমছ অবজেকশ্যন আৰু কাৰেকশ্যনৰ কাৰণে যিটো এনএসকে সেন্টাৰত তেওঁলোকে এআৰএন নম্বৰ পাইছিল তাতে প্ৰেছক্ৰাইব ফৰ্মত এমাহৰ ভিতৰত তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু তাৰপিছত তেওঁলোকৰ আৰু কাৰোবাৰ যদি অবজেকশ্যন থাকে এই ক্লেইমছৰ এগেইনষ্টে যিটো এনএছকেত এআৰএন নম্বৰটো পাইছিল সেই এনএছকেটোত অবজেকশ্যন ফাইল কৰিব পাৰিব কিন্তু ইয়াত কোনো অনলাইন ছিষ্টেম নাই বা ৰেজিষ্টাৰ্ড পোষ্ট যোগে নহ'ব বা ফোন যোগে নহ'ব তেওঁলোকে নিজে ফিজিকেলি সেই এনএছকেটোত এপিয়াৰ হৈ পেলাই তেওঁলোকে অবজেকশ্যনটো ফাইল কৰিব পাৰিব আৰু 28 আৰু 13 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰত এই প্ৰেছক্ৰাইব ফৰ্মটো ক্লেইমছ অবজেকশ্যন আৰু কাৰেকশ্যনটো ৰিচিভ কৰা হ'ব আৰু 7 আগষ্টৰ পৰা ক্লেইমছ অবজেকশ্যন আৰু কাৰেকশ্যন ফৰ্মটো এভেইলেবল কৰা হ'ব আৰু তেওঁলোকে ডাউনলোড কৰিবলৈ পাৰিব স্যাৰ কালি যিটো প্ৰকাশ পাব এনআৰসি যিটো গতিকে কালি যিটো প্ৰকাশ পাব তালৈ আপুনি ৰাইজক কি আহ্বান জনাব ৰাইজক আমি এইটোৱে আহ্বান জনাম যে কাৰোবাৰ যদি নাম কিবা কাৰণে যদি নাহে তেওঁলোকে আতংকিত হ'ব নালাগে তেওঁলোকে ভয় খাব নালাগে পেনিক হ'ব নালাগে সকলো জেনুইন ইণ্ডিয়ান চিটিজেনৰ নাম আফটাৰ ডিছপ'জেল অফ ক্লেইমছ অবজেকশ্যন কাৰেকশ্যন আহিব আৰু তেওঁলোকে ক্লেইম কৰিবৰ কাৰণে সুযোগ পাব এই প্ৰেছক্ৰাইব ফৰ্মত 30 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰৰ ভিতৰত যিটো এনএছকে চেণ্টাৰত এআৰএন নম্বৰ পাইছিল ফিজিকেলি গৈ এপ্লাই কৰিব আৰু মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ যাতে আমি ইমান ডাঙৰ এক্সাৰচাইজ এটা শান্তিপূৰ্ণভাৱে প্ৰকাশ হয় আৰু কোনো যাতে আতংকিত নহয় খেৰণীৰ পৰা বীৰেন ইংখে ৰিপৰ্ট কাৰ্ড নিউজ
পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ ফুলজাৰি আৰু কিমান শুনিব পৰিৱৰ্তনৰ ফুলজাৰি শুনাতকৈ আমি নিজ চকুৰে চাই আহক সিংহাসন পৰিষদীয় সমষ্টিত পৰিৱৰ্তনকামী কাৰ্বি আংলং বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কামৰ প্ৰকৃত পৰিচয় এই দৃশ্যলৈ মন কৰক কাট নিউজৰ টেলিভিছন পৰ্দাত নৱনিৰ্মিত এই পথটিৰ অৱস্থা আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে এয়াই হৈছে সেই ৩২ লাখ টকীয়া পথ সিংহাসন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা লাংপাৰপান আৰু মিলিক আৰঙলৈ যোৱাৰ বাবে সজোৱা হৈছিল এই পথ 2018 বৰ্ষৰ 8 জানুৱাৰীত এই পথ নিৰ্মাণৰ বাবে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তেতিয়াৰ অধ্যক্ষ হৰেন সিং বে কাৰ্যবাহী সদস্য অমৰ সিং টিছো আৰু ডিফুৰ বিধায়ক চুম ৰংহাঙৰ উপস্থিতিত আনুষ্ঠানিকভাৱে পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল ব্ৰেক টপিং দিয়া পথ নিৰ্মাণৰ 3 মাহ নহওঁতেই বাৰিষাৰ কেইবাজাক বৰষুণত কেনেকৈ বোকাৰে লপথপ হৈছে আপোনালোকে প্ৰত্যক্ষ কৰিছে বোকা মাটি আৰু পাতলীয়া বালি কংকৰৰ ওপৰত লেপি দিয়া ব্ৰেক টপিংখিনি কেনেকৈ কেইজনমান ব্যক্তিয়ে অনায়াসে সকলে এৰুৱাই দিব পাৰিছে CM tular wahang amithang amadak long inang sompen labang so tawar kasilam jia phan kuti atangka panong pon lo bon chitami la so atwar kasilam asai ke oi mater dak alom kidwara tumpen inut bahani long pen birta ke long labang so atwar kasilam kememe puajok nilitum ferangkia dilung penang humrisi pini nilitum labang so adim longan wang pen don ke tawar ka hingno si theklong lo rada tum chitami aning ki bupe aning ke oi matela kidam ke bang kasik sak pendang lok dong e black tuping adim pen dong ke inghan si nali tum thek malo lain thame lain lo puriwartona sarkar pu CM tular hang mai pia long kening jewer work culture la pen puriwarton mare team kar biang long hen lo keminai pu ki pu sitame non li tum thek malo lo singason constituency lo long atowar ka selambom PWD saikam tum pendang lok dak nagelang cari dun de matem dak local MSC Omor Singh tiso tambe nang chilangon dia joine pini lason asai ke oini litum ferangkia dilung penang theklong lo tumri pen alang litum katsa tum pen alang chitong dun lasi alang litum bani litum lamthe sinara arju pon ponon labang so tawara pothak nang liku BPC pu ponji Ladak Singhason constituency arlo labang so rong hanga rong la pen milika rong ka che leng ka che helat atowar ke theklong pen nilitum ningduk piglo lasi labang so atowar ke theklok pen alang litum pilo ke chimathapo alang litum rata tuma phan lapo ana lam keme ke parju pen ratum phaning ke pathi pen pini lapuson chileng no chidam no atovar tame labang ke tang telang lake non ciklo jonni jon thoma fransi ka selam lang atovar pini nang litum rata tum lang ighota lapuson hanloma je ka ching thor alang tum parivarton pulo alang litum wokarchar pulo along alang tum han ratum phan isia seme ki pi lasi labang so nilitum katsa hin pensitame nilitum ningduk chipaklang lo ban nilitum pen kadabi la hello alang tomhan ke chuningri so dak pen ke chuningri kang tunga bang la hello je la bang so atowar long ke claim bang phua contractor madu setame alang le phan arona teng pen insai nangji legally pen alang le phan jong silason arondo lu putang te alang le tom phan alang le phan cash PC alang le phan net inang nangji kali le putang te alang le inot lapuson rat akiduki sung avi kang sipa bangke nilitum lang dingon lake nilitum chikroin thek laposi rada tum ka do ka vesitame la son ke chok che bang phu bang ke litum kang sai ra peje phamsi ilitum labang so atowar chulang ding nangi pusi nilitum katsa hin pen ka do ka ve sulang do karbia rada tum phan tuning ripo হয় এইখিনিতে পুনৰ কবই লাগিব বিভিন্ন মেলে মিটিঙে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে মুক্ত কণ্ঠে সদায় চিঞৰি ভাষণত গয়া ৰাইজক উদ্দেশ্যি কয় যে যি অঞ্চলত ৰাস্তা ঘাট আদি নিৰ্মাণ কাৰ্য চলে তাত কামৰ গুণাগুণ নিজে চাব ভাল নহলে অভিযোগ কৰিব ভালদৰে কাম সমাধা নকৰা ঠিকাদাৰক বেয়া কাম কৰাৰ নামত বিলৰ ধন আদায় দিয়া নহব কামৰ গুণাগুণ অঞ্চলটোৰ ৰাইজে নিজে দেখুৱাই দিলে এতিয়া মুখ্য কাৰ্যবাহী সদস্যই এই সন্দৰ্ভত কি ব্যৱস্থা ল'ব আনহাতে জানিব পৰা মতে এই পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ একে ৰয়ক চলিত বৰ্ষৰ মাৰ্চৰ শেষত পথটি নিৰ্মাণৰ বাবদ উক্ত ৩২ লাখ টকা বিলৰ বাবদ আদায় দিয়া হৈছে এনে পৰিপ্ৰেক্ষিতত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং
আৰু সিংহাসন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছো এই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তে হ'ব লক্ষণীয় অৰুণ লেখথে আৰু মংগল ইংখে ৰিপৰ্ট কাট নিউজ ডিফু কলা কেন্দ্ৰত 29 জুলাইত কাৰ্বি আংলং এমি টিচাৰ এছ'চিয়েশ্যনৰ সংবাদমেল 30 জুলাইত ডিফু ক্লাবত এমি শিক্ষকসকলৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাখন কামেটাৰ সৈতে কোনো সম্বন্ধ নাই এদৰে ক'লে এছ'চিয়েশ্যনৰ সভাপতি বৰসিং ইংলেং আৰু সভাপতি নুৰ হুছেইনে কামেটাৰ সভাপতি বৰসিং ইংলেং আৰু সম্পাদক নুৰ হুছেইনে 29 জুলাইত ডিফুৰ কলা কেন্দ্ৰত আহ্বান কৰা এক সংবাদমেলত উপস্থিত সাংবাদিকৰ আগত স্পষ্ট কৰি কয় যে 30 জুলাইত ডিফু ক্লাবত হ'বলগীয়া ৰাজহুৱা সভাখনৰ সৈতে কামেটাৰ কোনো সম্পৰ্ক নাই কাৰ্বি আংলং এমি টিচাৰ এছ'চিয়েশ্যনৰ সৈতে একেলগে থাকিব নোৱাৰা বাবেই এদৰে পৃথককৈ আন এটা কামেটা সৃষ্টি কৰিব বিচাৰিছে এই কথা সন্থাই কেতিয়াও মানি ল'ব নোৱাৰে আৰু এই সংবাদমেলৰ জৰিয়তে কাৰ্বি আংলঙৰ সমূহ এমি টিচাৰসকলক উক্ত ৰাজহুৱা সভাত যোগদান নকৰিবলৈ আহ্বান কৰিছে সন্থাৰ সভাপতি বৰসিং ইংলেং আৰু নুৰ হুছেইনে প্ৰধান উদ্দেশ্য হৈছে আমাৰ কাৰ্বি আংলং মধ্য ইংৰাজী শিক্ষক সংস্থাৰ অনুমতি অবিহনে তেওঁলোকে কিছুমান তথাকথিত শিক্ষকসকলে 30 জুলাই তাৰিখে মিটিং আহ্বান কৰিছে আৰু সেই মিটিং আহ্বান কৰাত যোৱাকালি আজিৰ পেপাৰত চলাংগ আৰু ঠেকাৰ পেপাৰত কাৰ্বি আংলং মধ্য ইংৰাজী শিক্ষক সংস্থাৰ 2জন শিক্ষকে নিজৰ স্বাৰ্থৰ জড়িতৰ কাম কৰি আছে বুলি তেওঁলোকে আমাক এটা অভিযোগ আনিছে সেই অভিযোগটো আমি পোনচাতে নৎসাত কৰিছোঁ আমি 2জন শিক্ষক নহয় আমি কাৰ্বি আংলং মধ্য ইংৰাজী শিক্ষক সংস্থাৰ 1058 আৰু 262খন স্কুলৰ প্ৰতিনিধিত্ব কৰি আছোঁ গোটেই কাৰ্বি আংলং 262খন এমি স্কুল আৰু 1058জন শিক্ষকৰ প্ৰতিনিধিত্ব কৰি আছোঁ 1158 আজি প্ৰেছ মিটৰ আপোনালোকৰ কিমান শিক্ষয়িত্ৰীৰ সমৰ্থনত আপোনালোকে প্ৰেছ মিট আহ্বান কৰি আছে আমি যিহেতুকে নিৰ্বাচিত প্ৰতিনিধি কাৰ্বি আংলং মধ্য ইংৰাজী শিক্ষক সংস্থাৰ নিৰ্বাচিত প্ৰতিনিধি গতিকে সকলো শিক্ষকেই আমাক শিক্ষকক আমি ৰিপ্ৰেজেণ্ট কৰিবলৈ প্ৰেছ মিটিং মাতিছোঁ বুলি আমি অৱগত কৰিছোঁ কাৰণ যিহেতু আমি নিৰ্বাচিত কৰিছিলোঁ আমি সম্পাদক সভাপতি সকলোৱে আমি যিহেতু নিৰ্বাচিত প্ৰতিনিধি গতিকে আমি তেওঁলোকৰ ৰিপ্ৰেজেণ্ট কৰিয়ে 1158 টিচাৰ ৰিপ্ৰেজেণ্ট কৰিয়ে আজি আমি প্ৰেছ মিটটো মাতিছোঁ অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ কাঞ্জ Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বাবে মেমৰেণ্ডাম অফ সেটেলমেণ্ট আৰু ভাৰতীয় সংবিধানত উল্লেখিত 244 ধাৰা শীঘ্ৰে ৰূপায়ণৰ সন্দৰ্ভত দিল্লীত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীক সাক্ষাৎ কৰিলে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু তেওঁৰ কেইজনমান পাৰিষদে মন্ত্ৰীগৰাকীক সাক্ষাতৰ সময়ত বড়োলেণ্ডৰ সাংসদ বিশ্বজিৎ দৈমাৰীও লগ দিয়ে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বাবে মেমৰেণ্ডাম অফ সেটেলমেণ্ট আৰু ভাৰতীয় সংবিধানত উল্লেখিত 244 ধাৰী শীঘ্ৰে ৰূপায়ণৰ সন্দৰ্ভত দিল্লীত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীক সাক্ষাৎ কৰিলে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু তেওঁৰ কেইজনমান পৰিষদে মন্ত্ৰীগৰাকীয়ে সাক্ষাতৰ সময়ত বড়োলেণ্ডৰ সাংসদ বিশ্বজিৎ দৈমাৰীও লগ দিয়ে
গৃহৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৰ কাৰ্যালয়ৰ কক্ষত হোৱা এই আলোচনা সন্দৰ্ভত মন্ত্ৰী ৰিজিজুৱে যিমান পাৰে বৰ্ষকালীন অধিৱেশনৰ বিষয়সমূহ কাৰ্যকৰীৰ ক্ষেত্ৰত তেওঁ প্ৰয়াস কৰাৰ বাবে আশ্বাস প্ৰদান কৰে টিম কাৰ্বি আংলঙক উল্লেখ্য যে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সহযোগী দলত আছিল কাৰ্যবাহী সদস্য জগত সিং ইংতি এমএসি ক্ৰমে দৰ সিং ৰংহাং মংগল সিং টিমুং লুন সিং তেৰণ আৰু হৰেন সিং বে প্ৰমুখ শাসকীয় দলৰ নেতাসকল মংগল ইংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ ডিফু ৰংপিৰবিৰ জিয়ৰী ভেলেণ্টিনা তেৰণপিৰ সাফল্য ভেলেণ্টিনাই অলপতে ষ্টাডিজ অন বায়'কলজি অফ দ্য হিল ষ্ট্ৰীম ফিছেছ অফ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আছাম ইণ্ডিয়া PhD ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় ভেলেণ্টিনা তেৰণপি অসম বিশ্ববিদ্যালয় ডিফু চৌহদত জীৱবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ৰবীন্দ্ৰ তেৰণ ডক্টৰ অজিত কুমাৰ তামুলী আৰু তম্পি সিঙৰ তত্ত্বাৱধানত গৱেষণা কৰিছিল তেওঁ বৰ্তমান বেহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ জীৱবিদ্যা বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত আৰু বিভাগটোৰ মুৰব্বী পদত অধিষ্ঠিত ৰংপিৰবিৰ মোহন তেৰণ আৰু মীনা বেপী জ্যেষ্ঠ জীয়ৰী ভেলেণ্টিনাৰ এই সাফল্যত পিতৃ মাতৃৰ লগতে তেওঁৰ আত্মীয় কুটুম্ব আৰু চহৰবাসী আনন্দিত আৰু গৌৰৱ প্ৰকাশ কৰিছে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ কলঙাত অনুষ্ঠিত T10 বেছ ক্ৰিকেট টুৰ্ণামেণ্ট 2018ৰ 29 জুলাইত সফল সামৰণি পৰে সামৰণি অনুষ্ঠান বিপুল দৰ্শকৰ সন্মুখত অনুষ্ঠিত চূড়ান্ত খেলখনত ডংকামুকামৰ লাইটনিং ক্লাব আৰু ফ'ৰ ছিজন ডিফু ক্লাবৰ মাজত অনুষ্ঠিত হয় এই ক্ৰিকেট টুৰ্ণামেণ্ট ফাইনেল খেলখন ডংকামুকাম লাইটনিং ক্লাব আৰু ফ'ৰ ছিজন ডিফু ক্লাবৰ মাজত অনুষ্ঠিত হয় আৰু এই ফাইনেল খেলখনত ডংকামুকাম লাইটনিং ক্লাবে 112 ৰানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় উল্লেখ্য চূড়ান্ত খেলখনৰ উপলক্ষে অনুষ্ঠিত আয়োজিত অনুষ্ঠানত মৌজাদাৰ ৰঞ্জিত ৰংহাং ওচকৈতা এমি স্কুলৰ প্ৰধান শিক্ষক দিলীপ ৰংহাং আৰু ৰংহাং লেম্পছৰ অধ্যক্ষ মন বে অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু লগতে স্থানীয় সহস্ৰাধিক দৰ্শকে T10 বেছ ক্ৰিকেট টুৰ্ণামেণ্ট চূড়ান্ত খেলখন আনন্দৰে উপভোগ কৰে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ